আজি জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ 577তম জন্মবাৰ্ষিকী উপলক্ষে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ জন্মস্থান পলাশনী প্ৰাথমিকৰ চৌহদত উলহ মালহেৰে উদযাপন কৰা হৈছে। আমাৰ PSN24 চেনেলৰ পৰা আপোনালোক সকলোকে শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ জন্মবাৰ্ষিকীৰ হিয়াভৰা শুভেচ্ছা জনাই আহকচোন সকলোৱে আমি এই পৰিৱেশ উপভোগ কৰোঁ। পাঠ্যক্ৰমৰ বিভিন্ন দায়িত্বত থকা সমাজৰ সমস্ত আপোনাৰ খবৰ আমাৰ পৰা চেষ্টা কৰা সেই দায়িত্বভাগৰ যি এক ধৰ্মধ্বজা, এই ধৰ্মধ্বজাভাগ উত্তোলন কৰি দুই এটা বক্তব্য ৰাখিব লাগে। আচলতে ভাষণ বোলা বস্তুটো যদি উল্লেখ কৰিছে, আমি ভাষণ দিব বিচৰা নাই। আমি দুই এটা ক'ব বিচাৰিছোঁ যে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ জন্মস্থান পলাশনী প্ৰাথমিক, যি শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ এই বছৰ 577 সংখ্যক জন্ম জয়ন্তী ইতিমধ্যে মূল জিলা, আঞ্চলিক আৰু প্ৰাথমিকত অনুষ্ঠিত হৈ আছে। এই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এখন হৰিনাম ধৰ্ম, এই এখন হৰিনাম ধৰ্মভাগ ইয়াতে অংকুৰিত হৈছিল। আমাৰ এই বৃহত্তৰ অঞ্চলৰ এই সময়ত সনাম ধন্য প্ৰায় 39জন বৰ্গৰ প্ৰচেষ্টাত বিশেষকৈ কন্যাচুৰ ৰমাকান্ত মুক্তিদাতা আৰু লোকনাথৰ হলধৰ ভূঞা এই ভাৱ দুজনাৰ অশেষ চিন্তা আৰু চৰ্চা কলিযুগত মানৱৰ মুক্তিৰ যি পথ, আমাৰ এইসমূহ ইতিমধ্যে অসমীয়া সমাজত প্ৰচলিত ভাগৱত, কীৰ্তন, ৰসম, ৰত্নাৱলী, নামঘোষা এই পুথিসমূহে কলিযুগত মানৱৰ মুক্তিৰ যি পথ, যি এখন হৰিনাম ধৰ্ম, এটি ব্যক্তিৰ চিন্তা এজন শ্ৰেষ্ঠ ব্যক্তি হিচাপে বা শ্ৰেষ্ঠ পুৰুষ হিচাপে ক'ব বিচাৰে যদিও আমি যিসমূহ ৰাম নম নম নাৰায়ণ প্ৰসন্ন হৈ কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম প্ৰভু নম নম নাৰায়ণ প্ৰসন্ন হৈ হৰি গুৰু কমাই কানি জান আপোনাৰ মহিমাক আপুনি বেকত কৰি যুৱক কৰা পৰিধান হয় প্ৰভু। মহাভাৰতৰ শাস্ত্ৰৰ সন্মুখতে বাৰ সমস্যাৰ সেৱা ৰহিছে, সেৱাৰ সম্পূৰ্ণ ফলভাগী কৰা সেই সমস্ত প্ৰতিনিধি কোনোবাখিনি বাধা বিঘিনি অশান্তি আছে সমস্ত দূৰ কৰি আপোনাৰ চৰণ তল ঠাই দিওঁ তাই প্ৰাৰ্থনা। হৰি ৰাম কৃষ্ণ কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম প্ৰভু নম নম নাৰায়ণ প্ৰসন্ন হৈ কৰি কৰিব মায়া আপোনাৰ মহিমাকে আপুনি বেকত দি যোগাৰ কৰা বৈতান প্ৰভু ভাগৱত শাস্ত্ৰৰ সন্মুখত সেৱা ৰহিছে, সেৱা সম্পূৰ্ণ ফালভাগে কৰাই প্ৰভু ভগৱন্তে কৃপা কৰিব তাৰে প্ৰাৰ্থনা। হৰি ৰাম কৃষ্ণ কীৰ্তনতে শংকৰ গুৰু ঘোষাতে মাধৱ ধর্ম
নাম দেৱালয় তুমি এটাকে পৰমেশ্বৰ ৰাঘৱৰ চৰণত মূৰতে খাৰি গৈছিল প্ৰভু মূৰতে খাৰি গৈছিল হয়তো মহাভাৰতৰ শাস্ত্ৰসমূহ তৈয়াৰ হৈছে সেৱা সম্পূৰ্ণ সৌভাগ্য চৰাই ভগৱন্তে না গুৰু ভগৱন্ত সেইকে সমস্ত যদি কৃপা কৰিব তাৰে প্ৰাৰ্থনা হৰি কৃষ্ণ গঠন হয় প্ৰভু এই ভগৱন্ত আপোনাৰ চৰণ কীৰ্তন কৰোঁতে যদি কোনোবাখিনি সূৰ্য সমস্ত সমাজিত অপৰাধ হৈছে সমস্ত অপৰাধ নিৰসন কৰি আপোনাৰ চৰণ ক্ষেত্ৰলৈ পাই নেকি বা কৰিব তাৰে প্ৰাৰ্থনা হৰি কৃষ্ণ আজি জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ 577তম জন্মবাৰ্ষিকী গতিকে সেই উপলক্ষে আপুনি ইয়াত কেনেদৰে উদযাপন কৰিছে সেই বিষয়ে অকণমান জয় গুৰু শংকৰ সৰ্বগুণাকৰ জাকৰি নাহে কেও পাম তোহাৰী চৰণ কৰি শত কোটি বাৰে কৰোঁ প্ৰণাম বাৰে কৰোঁ প্ৰণাম আজি 577 সংখ্যক জন্ম জয়ন্তী পলাশানী প্ৰাথমিকৰ বাপ আই মাতৃ আৰু যুৱক যুৱতী সমস্ত একত্ৰিত হৈ দুদিনীয়া কাৰ্যসূচীয়ে আমি গুৰুজনাৰ জন্ম জয়ন্তী ভাগ পালন কৰিছোঁ আৰু এই জন্ম জয়ন্তী ভাগ দুদিনীয়া কাৰ্যসূচী লৈ আজি যি কাৰ্যসূচী আছিলে পুৱা উষা কীৰ্তন নাম প্ৰসংগ আৰু তৃতীয় কাৰ্যসূচী আছিলে ধৰ্মধ্বজা উত্তোলন তাৰপিছতে ভাগৱত ভ্ৰমণ কাৰ্যসূচী আছিলে ভাগৱত ভ্ৰমণ কাৰ্যসূচী আমি আটাই সহযোগ কৰি আমি এইমাত্ৰ ভাগৱত ভ্ৰমণ কাৰ্যসূচী অন্ত পেলাই আমি আহি আমাৰ এই অনুষ্ঠানত উপবিষ্ট হৈছোঁ আৰু সকলোকে আজি এই অনুষ্ঠান সহযোগ কৰাৰ কাৰণে আমি কৃতজ্ঞতা জনাইছোঁ আৰু সেৱা ধৰিছোঁ সকলোৱে আগন্তুক দিনবোৰ মংগলময় হওক আৰু গুৰু ধৰ্ম প্ৰচাৰ প্ৰসাৰ যাতে সকলোৱে কৰিব পাৰে নাম ধৰ্মত যাতে সকলোৱে অতিবৃত্তি হয় ঈশ্বৰে যেন সকলোৰে প্ৰতি কৃপা কৰে তাই প্ৰাৰ্থনা জনোৱা হৈছে কৃষ্ণ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ বিষয়ে আপুনি কি ক'ব জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ আচলতে তেখেত জগতৰে গুৰু ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাদেৱে তেওঁ জগতগুৰু হিচাপে পৰিচয় দিছিল তেওঁ কবিতাৰ জৰিয়তে অসমৰ জনগণক ভাৰতবৰ্ষ বিশ্ব সকলোকে জনাইছিল যে তেখেত অকল শ্ৰীমন্ত শংকৰদেৱ অসমৰ এজন অৱতাৰী পুৰুষ বা গুৰু নহয় তেখেত জগতৰ গুৰু আচলতে জগতৰ গুৰু হ'বলগীয়া লেখীয়া ব্যক্তি নিশ্চয় কোনোবা অৱতাৰী পুৰুষেই হ'ব লাগিব গতিকে ভাগৱত কীৰ্তন দশম ৰত্নাৱলী নামঘোষা মাধৱদেৱে সম্পূৰ্ণ লিখি গৈছে যে কলি যুগত শ্ৰীমন্ত শংকৰদেৱ নামেৰে বৰদোৱাত গুৰুজনাই সম্পূৰ্ণ কৃষ্ণৰ অৱতাৰ ৰূপে তেখেতে জন্ম লাভ কৰিছে গতিকে তেখেত এজন অৱতাৰী পুৰুষ আৰু তেখেতে কলি যুগত মানৱৰ মুক্তিৰ বাবে যি পথ দেখাই গৈছিল যে হৰিনাম ধৰ্ম এখন হৰিনাম ধৰ্ম গতিকে সেই ধৰ্ম প্ৰচাৰ যেতিয়া মানৱ মুক্তিৰ কাৰণে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰসাৰিত কৰিছে গতিকে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এভাগ জন্মস্থান ইয়াতে অংকুৰিত হৈছিল শ্ৰীমন্ত শংকৰদেৱ সংঘ আৰু সেই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ জৰিয়তে মানৱৰ মুক্তিৰ এই পথ দেখাইছে আৰু ৰাইজক বুজাইছে গতিকে গুৰুজনাৰ যিহেতু কল্পতৰু হিচাপে শাস্ত্ৰই কৈ গৈছে গতিকে কল্পতৰুৰ উদাহৰণত যদি তেওঁ বুজাইছে যে মানৱৰ বিভিন্ন প্ৰকাৰৰ মুক্তি সমাজ যুৱচাম সকলো দিশতে তেখেতে সৰ্বগুণাকাৰ হিচাপে যি সুখ্যাতি দি থৈ গৈছে আৰু গুৰুজনাৰ যদি নাম কীৰ্তন অসমত বা ভাৰতবৰ্ষত নাথাকে হয়তো মানৱ জাতি হয়তো স্থবিৰ হৈ যাব গতিকে গুৰুজনাৰ নামৰ কাৰণতেহে অসমত মানৱে ইতিমধ্যে তেখেতৰ নাম শ্ৰৱণ কীৰ্তনৰ প্ৰচাৰ কৰিবলৈ সুবিধা পাই আছে আজি গুৰুজনাৰ জন্ম জয়ন্তী আজি দ্বিতীয় কাৰ্যসূচী 577তম জন্ম কাৰ্যসূচী ভাগৰ আজি দ্বিতীয় দিন কালি উষা কীৰ্তন হৈ গৈছে আজি ধৰ্মধ্বজা উত্তোলন
আৰু আগন্তুক দিনলৈও এনেকৈ গুৰুজনাৰ প্ৰচাৰ প্ৰসাৰ হৈ থাকক, সেয়াই মানে আশা কৰিছোঁ। জুবিনদাৰ মৃত্যুৰ লগত জড়িত থকা অপৰাধী দুজনক ইতিমধ্যে আৰক্ষীয়ে কৰায়ত্ব কৰিছে, গতিকে সেই বিষয়ে আপুনি কি ক'ব? আচলতে দুজন অপৰাধী ইতিমধ্যে বিশ্বৰ বিভিন্ন জনগণৰ হেঁচাত অসম চৰকাৰে তেখেত দুজনক ইতিমধ্যে কৰায়ত্ব কৰিছে। মানে বিশ্বৰ সংগীত জগতৰ অৰ্থাৎ জুবিন গাৰ্গক আমি সংগীত সূৰ্য বুলি ক'ব পাৰোঁ। যেনে সূৰ্যৰ জৰিয়তে যেনেকৈ পৃথিৱীৰ বিভিন্ন জীৱ জন্তু, গছ লতা, ঘাঁহ বন সকলো জীয়াই আছে, তাৰমানে সূৰ্যৰ অবিহনে যেনেকৈ জীৱ জীয়াই থাকিব নোৱাৰে, সেই গতিকে সংগীত জগতখনত জুবিন গাৰ্গ নহ'লে যেন সংগীতৰ কোনো কাম নাই। আৰু তেখেত থকাৰ কাৰণে আজি অসমীয়া জাতি বা বিশ্বৰ বিভিন্ন যিবিলাক জাতি জনগোষ্ঠী আছে সকলোৱে তেখেতক শ্ৰদ্ধা কৰিছে। গতিকে এজন সংগীত সূৰ্য। গতিকে তেখেতৰ যি দুজন অপৰাধী দুজনক সামান্যতম কিবা শাস্তি বা জেল জৰিমনাৰ কথাটো নহয়, আচলতে জড়িত আটাইকেইজনক যদিও মানে আচলতে অসমৰ জনগণৰ বা বিশ্বৰ জনগণৰ হেঁচাত তেওঁলোকক আচলতে ফাঁচি দিয়াটোহে উপযুক্ত। কাৰণ তাৰ বাহিৰে অসমৰ জনগণে শান্তি নাপাব বা বিশ্বৰ জনগণে শান্তি নাপাব। গতিকে তেখেত আচলতে আমাৰ মাজৰ পৰা আঁতৰি যোৱা নাই, আচলতে আঁতৰাই লৈ যোৱা হৈছে। গতিকে এইটোত আমি অত্যন্ত দুখিত। আমি পলাশানী প্ৰাথমিকত তেখেতৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ভাগ পাতিছোঁ। কাৰণ গুৰুজনাৰ বিভিন্ন গীত মাত তেখেতে যি সুৰে যি লয় আখেৰে পৰিৱেশন কৰিছে, আচলতে হৃদয় বিদাৰি যায়। তেনে এজন ব্যক্তিক আমাৰ মাজৰ পৰা আঁতৰাই লৈ যোৱাত আমি অত্যন্ত ক্ষোভিত। গতিকে আমি চৰকাৰক আহ্বান জনাইছোঁ যে তেখেতসকলক এখনি মুকলি মঞ্চত ফাঁচি দিয়ক, যাতে বিশ্বৰ জনগণে কমচে কম মনত সুখ আৰু শান্তি পায়। খালি জুবিনদাৰ ফটো দেখিছোঁ, গতিকে সেই বিষয়ে আপুনি অকণমান কৈ দিয়ক। হয়, আমি পলাশানী প্ৰাথমিকৰ সদৌ ৰাইজ, যুৱক যুৱতী একত্ৰিত হৈ গুৰুজনাৰ জন্ম জয়ন্তীৰ লগতে সংগতি ৰাখি অসমৰ এজন সুযোগ্য সন্তান, গীতিকাৰ, সুৰকাৰ, অসমীয়া হিয়াৰ আমঠু শ্ৰদ্ধাঞ্জলি জনাইছোঁ। তেখেতৰ বিদেহী আত্মাৰ সদ্গতি কামনা কৰি আমি সকলোৱে তেখেতৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আজি অহাকালিলৈ সন্ধিয়া আমি নৱজ্যোতি সংঘ প্ৰাংগণত অনুষ্ঠিত কৰিম আৰু সকলোৱে আমি সহায় সহযোগিতা কামনা কৰিছোঁ। এই যিজন সুৰকাৰ, গীতিকাৰ, হিয়াৰ আমঠু এই জুবিন গাৰ্গে যাতে কায়িকভাৱে আমাৰ মাজত নাথাকিলেও তেওঁ যাতে আমি সদায় স্মৰণ কৰিব পাৰোঁ, তেওঁ যাতে গীত মাত সকলো অসমীয়াৰ হৃদয়ত প্ৰাণে প্ৰাণে এটা সুৰ হৈ থাকে, সেইটোকে আমি কামনা কৰিছোঁ। জুবিন গাৰ্গৰ বিষয়ে অকণমান কৈ দিয়ক। হয়, তেওঁ আকস্মিক খবৰটোৱে আমাক বহুত মৰ্মাহত কৰিছে। গোটেই অসমবাসীয়ে মানে তেওঁ হিয়াৰ আমঠু আৰু সংগীত জগতখনৰ তেওঁ ধ্ৰুৱতৰা হৈ জিলিকি আছিলে, কিন্তু এতিয়া তেওঁ মানে আমাক বহুত মৰ্মাহত কৰিছে তেওঁ আকস্মিক বিয়োগে। সেই মানে তেওঁ প্ৰজন্মৰ পৰা প্ৰজন্মলৈ তেওঁ সংগীতৰ জগতখন আমি আগবঢ়াই নিব লাগিব, এয়ে থাকিল মোৰ।